Hello everyone, মই ভনিমা আপোনালোকক পুনৰ স্বাগতম জনাইছো ভনিমাছ কিটচেনত সকলে আশা কৰো আপোনালোক সকলে ভালে আছে আজি মই পচলাৰ সৈতে মুৰ্গী মাংস বনাম বুলি ভাবিছো বলক তেতিয়াহলে দেৰি নকৰি আজি ৰেচিপিটো আৰম্ভ কৰো পচলাৰ সৈতে লোকেল মুৰ্গীৰ মাংস বনাবৰ কাৰণে এয়া লৈছো মাংসখিনি এতিয়া মই সৰু সৰুকে কাটি লম এয়া মাংসখিনি মই সৰু সৰুকে কাটি ললো এতিয়া ইয়াতে মিঠাতেল দি লম অলপ নিমখ দি লম হালধি গুড়ি দি লম আৰু প্ৰায় এচামুচ মান জিৰা গুড়ি দি লৈছো আৰু এয়া জলকীয়া গুড়ি দিছো প্ৰায় আধা চামুচ মান আৰু এয়া মই পিছি লৈছিলো আদা নহৰু জালুক এইখিনিও দিম আধা বাকিখিনি মই তেলত দি লম এতিয়া এই ধুনীয়াকৈ মিহলাই লম এতিয়া মই কেৰাহীটো বহাই দিছো কেৰাহীটো গৰম হৈছে মই মিঠাতেল দি লম মাংসখিনি ভাজিবৰ কাৰণে গৰম হৈছে মই এটা তেজপাত দি লৈছো জলকীয়া এটা দি লৈছো আৰু এয়া কাটি লৈছিলো পিয়াজ এইখিনি ইয়াতে দি লম আৰু জালুক এইখিনি দি লৈছো এইখিনি মই ভাজি লম পিয়াজখিনি মই কিছু সময় ভাজি ললো এতিয়া মই এয়া মাংসখিনি ইয়াতে দি লম মাংসখিনি মই প্ৰায় গেছৰ জুইকুৰা বঢ়াই 10 মিনিট সময় ভাজি লম মাংসখিনি মই প্ৰায় 10 মিনিট মান ভাজি ললো এতিয়া মই গেছৰ জুইকুৰা কমাই দিম আৰু প্ৰায় 5 মিনিট মান সময়ৰ কাৰণে ঢাকন লগাই দিম এয়া মই লৈছো পচলাখিনি এতিয়া মিহি মিহিকৈ কাটি লম এতিয়া মই এয়া পচলাখিনি মিক্সিত ধুনীয়াকৈ মিহি কৰি লম 5 মিনিট পিছত মই ঢাকনখন গুচাই লৈছো এতিয়া এয়া মিহি কৰি লোৱা পচলাখিনি ইয়াতে দি লম আলু দি লম এইখিনি মই প্ৰায় 10 মিনিট মান সময় গেছৰ জুইকুৰা বঢ়াই ভাজি লম আৰু ইয়াতে মই কেঁচা জলকীয়া দি লম প্ৰায় 10 মিনিট মান সময় পচলাৰ সৈতে মাংসখিনি ভাজি ললো এতিয়া মই গেছৰ জুইকুৰা কমাই দিম আৰু প্ৰায় 5 মিনিট মান সময়ৰ কাৰণে ঢাকনখন লগাই দিম এতিয়া মই ঢাকনখন গুচাই লৈছো ভাজা হৈ গ'ল এতিয়া মই গেছৰ জুইকুৰা বঢ়াই দিছো আৰু ইয়াতে অলপ পানী দি লম এতিয়া মই ইয়াতে এচামুচ গৰম মছলা দি লম এয়া মোৰ পচলাৰ সৈতে মুৰ্গী মাংসখন উতল আহি আছে এইখিনি প্ৰায় হ'বই হৈছে পচলাৰ সৈতে মুৰ্গী মাংসখন হৈ গ'ল মই এতিয়া গেছৰ জুইকুৰা বন্ধ কৰি দিম যদি মোৰ পচলাৰ সৈতে মুৰ্গী মাংসৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ